হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগলৈ। আপোনালোকে দেখিছে আমাৰ বাবু, যিহেতুকে মামাৰ বিয়া গ'ল দুদিনমান আগতে। তো মামাৰ আজি নিয়তা দিয়া বুলি কয়, কইনাজনীক আমি আনিবলৈ গোটেইবিলাকে গৈ আছোঁ। তো এনেকৈ গৈ গৈ এখন গাড়ী আগত গৈছে বাৰু, আমি এতিয়া পাছৰ গাড়ীত আছোঁ। এনেকৈ গৈ গৈ আমি এয়া ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে মানে ৰাস্তাৰে গৈ আছোঁ। আৰু এনেকৈ আহোঁতে আহোঁতে আমি জালুকবাৰী পাই গ'লোঁ। এয়া জালুকবাৰীত ৰাস্তাৰ কাণত মানে ফলৰ দোকানবিলাক যে থাকে সেইবিলাক অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ। লগতে এয়া আমি শৰাইঘাটৰ ওচৰৰ দলঙেৰে আমি পাৰ হৈ গ'লোঁ। তো এনেকৈ আহোঁতে আহোঁতে আমাৰ মানে বহুখিনিয়ে পলম হ'ল। মানে কইনা ঘৰত মানুহে ৰখি আছে আমাক, মানে দৰা ঘৰৰ মানুহক। তো এনেকৈ আহোঁতে আহোঁতে অলপ দূৰ গৈ আমি এতিয়া পাই গ'লোঁ। এনেকৈ বহিলোঁ অলপ, মানে আহি যিহেতুকে ইমান দূৰ ৰাস্তা অতিক্ৰম কৰি আহিছোঁ, ভাগৰো লাগিল অলপ। তো অলপমান মানে জিৰালোঁ। তো এনেকৈ আমাক অলপ বহাৰ পিছত চাহো খাবলৈ দিলে। তো এনেকৈ চাহ খালোঁ, পিঠা লাড়ু বিস্কুট কিবা কিবি বহুত বস্তু এনেকৈ আছিল। এই মামা ইপিনে আৰু ইপিনে মোৰ বান্ধৱী কেইজনী গোটেইবিলাকে চাহ খাই এতিয়া অলপ দেৰি পাছত ভাতৰো ব্যৱস্থা কৰিলে। তো এনেকৈ ভাতটো খাই ল'লোঁ, যিহেতুকে আমি অলপ দেৰি আছোঁ। আৰু তেনেকৈয়ে ভাত খোৱাও হৈ গ'ল গোটেইকেইটাৰে। তো এনেকৈ এয়া আমাক মামীয়ে ভাত পানী খোৱা হোৱাৰ পিছত তামোল দিবলৈ আহিছিল। তো এনেকৈ লাষ্টৰ মানে মুহূৰ্তখিনি বহুত দুখ লগা আছিল, যিহেতুকে বিদায় মুহূৰ্ত। এয়া দৰা কইনাক নামঘৰত সেৱা কৰাই এনেকৈ গাড়ীৰ ওচৰলৈ সকলো মানুহে কইনাক থ'বলৈ আহিলে। তো এনেকৈ গাড়ীত উঠিলোঁ, গাড়ীত উঠি আমি গোটেইকেইজনী আহিলোঁ। আৰু লগতে আগত মামা আৰু মামীৰ গাড়ী গৈছে। তো এনেকৈয়ে আহি আহি আমি বহুত দূৰ অতিক্ৰম কৰি আমি ঘৰ পাই গ'লোঁ। এয়া ঘৰত কিবা কিবি নিয়ম নীতি অলপ আছিল নাম ধৰোৱাত। দিলৈ এৰিছোঁ। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি